নমস্কাৰ মই আজি আপোনালোকক ক'ব বিচাৰো বা মোৰ আহ্বান থাকিব আপোনালোকক সকলোলৈ বিশেষকৈ ছাত্ৰ ছাত্ৰী সকললৈ যিসকলে পৰীক্ষাত কৃতকাৰ্য হয় আৰু যিসকলে কৃতকাৰ্য হোৱা নাই তেওঁলোক সকলোলৈ আৰু যিসকলে কৃতকাৰ্য হৈও তেওঁলোকে যি ধৰণে আশা কৰিছিলে সেই ধৰণে সফলতা লাভ কৰা নাই বা সেই ধৰণৰ ফলাফল তেওঁলোকে লাভ কৰা নাই তেওঁলোকৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ গাৰ্জেন অৰ্থাৎ অভিভাৱক সকললৈ মই কিছু কথা ক'ব বিচাৰো যে সফলতা আৰু বিফলতা ইয়াৰ মাপকাঠি এই যি ফলাফল পৰীক্ষাৰ ফলাফল মেট্ৰিক পৰীক্ষাই হওক হায়াৰ সেকেন্ডাৰী পৰীক্ষাই হওক বা আন কিবা বিষয়ৰ পৰীক্ষাই হওক জীৱনৰ এইটোৱেই যে সফল বা এইটোৱেই যে বিফল সেইটোৱেই নহয় হয় নিশ্চয় ভাল ফলাফলে ভাল মহাবিদ্যালয় ভাল ইনষ্টিটিউচনত পঢ়াৰ কিছু সুযোগ আপোনালোকক দিব পাৰে বা দিয়ে কিন্তু তাৰ অৰ্থ এইটো নহয় যে এই ভাল ফলাফলে আপোনালোকে সদায় বৰ্তাই ৰাখিব পাৰিব বা বৰ্তাই ৰাখিবলৈ সকলো সক্ষম হয় বহু সময়ত এনেকুৱাও হয় যে কেতিয়াবা খুব ভাল ফলাফল লাভ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এনে ধৰণৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহয় গতিকে মই ক'ব বিচাৰো যে যিসকলে ভাল ধৰণে কৃতকাৰ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে যাতে দুখ নকৰি তেওঁলোকে ভাগি নকৰি তেওঁলোকে কি ধৰণে আগবাঢ়িব তাৰ কাৰণে প্ৰস্তুত হ'ব লাগে আৰু মানসিক প্ৰস্তুতিৰে পুনৰবাৰ আগবাঢ়িবলৈ তেওঁলোকে চেষ্টা আৰম্ভ কৰিব লাগে বা চেষ্টা অব্যাহত ৰাখিব লাগে মই ক'ব বিচাৰো যে সদ্যহতে আমি এনে ধৰণৰ যিবিলাক মানসিক আমাৰ অৱস্থা এইবিলাকৰ পৰা আমি কেনেদৰে ওলাই আহিব পাৰো আৰু ওলাই আহি আমি কৃতকাৰ্যতাৰ দিশত সফলতাৰ দিশত কেনেদৰে আমি আগবাঢ়িব পাৰো এইটো আমি জনা উচিত বা ইয়াৰ কাৰণে আমাৰ যি কাম সেই কাম আমি প্ৰকৃতাৰ্থত কৰিব লাগিব এতিয়া কথা হ'ল যে যদি আমি হতাশ হওঁ দুখত যদি আমি সদায় নিমজ্জিত হৈ থাকো যে মই কৃতকাৰ্য নহলো তেতিয়াহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ দিশে গতি কৰিব পাৰে পৃথিৱীত এনে বহুত উদাহৰণ আছে যিসকলে পৰীক্ষাত বা ইনষ্টিটিউচন আনুষ্ঠানিক শিক্ষাত কৃতকাৰ্য নহৈও কিন্তু বিশ্বৰ সফল মানুহ হ'বলৈ সক্ষম হৈছে বা বিশ্বৰ সফল মানুহ নহলেও এখন সমাজ এখন নগৰ এখন জিলা এখন ৰাজ্যৰ সফল ব্যক্তি হোৱাৰ বহুত উদাহৰণ আছে প্ৰত্যেকৰে বিভিন্ন দিশত বা বিশেষ দিশত তেওঁলোকৰ আগ্ৰহ থাকে বা দক্ষতা থাকে ইয়াত কৰ্মদক্ষতা বা আন টেলেণ্ট সদায় লুকাই থাকে গতিকে আমি জানিব লাগিব যে নিজৰ ভিতৰত কি আছে যে এনে কি সক্ষমতা আছে যে দুৰ্বাৰ হেঁপাহ কি বিষয়ৰ আছে আৰু কি বিষয়ত মোৰ ইণ্টাৰেষ্ট আছে কি বিষয় কি কাম কৰি মই ভাল পাওঁ বা ক'ত মই কৃতকাৰ্য লাভ কৰিবলৈ সক্ষম হ'ম কোনটো কাম কৰিলে মই সফলতাৰ দিশত আগবাঢ়িম নিশ্চিতভাৱে আমাৰ লক্ষ্য থকা উচিত আমাৰ সপোন থকা উচিত আৰু সেই সপোন আৰু সেই লক্ষ্যত বাস্তৱত পৰিণত কৰিবৰ কাৰণে আমি হাতে কামে আগবাঢ়িব লাগিব হাতে কামে আগবঢ়াৰ পাছতো কেতিয়াবা আমি সফল নহবও পাৰোঁ তাত কিন্তু আমি হতাশ হ'লে নহ'ব তাক আমি মানি ল'ব লাগিব যে কিবা এটা কথাত কৰবাত নহয় কৰবাত আমাৰ কিবা এটা ভুল হৈছে বা কৰবাত আমি ক্লিক হোৱা নাই তাৰ মানে এইটো নহয় যে এই বিষয়টোত এবাৰ হতাশ হলো বা মানে ফেইল হলো বা সফলতা লাভ নকৰিলো তাৰ বাবে যে আমি ভাগি পৰিম হতাশাত থাকিম বা ইয়াৰ কাৰণে এই বিফলতাৰ কাৰণে আন কাৰোবাক জগৰীয়া কৰিম সেইটো কথা নহয় আমাৰ কি দক্ষতা নিজৰ আছে আৰু কি নাই সেইটো আমি নিজে জানি বুজি চাব লাগিব চাই পুনৰবাৰ আমি চেষ্টা অব্যাহত ৰাখিব লাগিব যে এইবাৰ আপুনি অকৃতকাৰ্য হোৱা মানে
অনাগত দিনত আপুনি কৃতকাৰ্যতাৰ দিশত আৰু অধিক আগবাঢ়িবলৈ আপুনি সক্ষমহে হ'ব। এতিয়া কথা হ'ল যে আপুনি সফলতাৰ কাৰণে কি কৰিব কি নকৰিব। ধৰি লওক পৰিষ্কাৰ পানী, সেই পৰিষ্কাৰ পানীখিনি যদি আপুনি এটা পৰিষ্কাৰ পাত্ৰত ৰাখে তেতিয়াহ'লে আপোনাৰ খোৱাৰ কাৰণে যোগ্য হয়। আৰু সেই একেই যদি পানীখিনি এটা কৰ্দৰ্য নলাত যদি আপুনি পেলায় তেতিয়াহ'লে সেই পানীখিনি আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব, অৰ্থাৎ আপুনি ভৰি ধোৱাৰ কাৰণেও সেই পানীখিনি আপুনি ব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া কথা হ'ল যে আপুনি আপোনাৰ সময়, আপোনাৰ দক্ষতাক কেনেধৰণে আপুনি ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব নিশ্চিতভাৱে। আৰু এটা কথা যে সফলতাৰ কাৰণে আপোনাক লাগিব নিষ্ঠা, একগ্ৰতা, সাহস আৰু ত্যাগ। ত্যাগ, সাহস, নিষ্ঠা, একাগ্ৰতাৰে যদি আপুনি আপোনাৰ লক্ষ্যত আগত ৰাখি যদি আপুনি আগবাঢ়ি যায়, তাৰ কাৰণে যিখিনি হাৰ্ডৱৰ্ক, সেই হাৰ্ডৱৰ্কখিনি আপুনি যদি কৰে তেতিয়াহ'লে ডেফিনেটলি আপুনি সফল হ'ব। এতিয়া সফলতাৰো আকৌ বহুত কথা আছে, যে বহুত মানুহে ভাবে যে বহুত ধন টকা পইচা যদি হয় তেওঁৰ কাৰণে জীৱনত সেয়া সফলতা, কাৰোবাৰ কাৰণে নাম বা সন্মান সেয়া তেওঁৰ কাৰণে জীৱনৰ সফলতা, আন কাৰোবাৰ কোনোবাই ভাবে মই যদি চিকিৎসক বা মই যদি ইঞ্জিনিয়াৰ হওঁ তেতিয়াহ'লে মোৰ জীৱনৰ সফলতা। কিন্তু মই ভাবোঁ যে পঢ়া শুনা কৰি কেৱল চিকিৎসক বা ইঞ্জিনিয়াৰ হোৱাটোৱে জীৱনৰ লক্ষ্য হোৱা উচিত নহয়। আমি পঢ়া শুনা কৰি আমি ভালদৰে জ্ঞানী হৈ মানুহ হিচাপে এখন সমাজত কেনেধৰণে জীয়াই থাকিব পাৰিম, আনৰ কাৰণে কেনেধৰণে কাম কৰিব পাৰিম, সমাজখনক কেনেধৰণে সুস্থিৰ কৰিব ৰাখিব পাৰিম, এইটো এটা জীৱনৰ সফলতা বুলি মই গণ্য কৰোঁ বা আমি গণ্য কৰা উচিত। এতিয়া কথা হ'ল যে আমি কি ধৰণে আমি আগবাঢ়িম সেই কথাটো প্ৰথমে ঠিক কৰিব লাগিব। লক্ষ্যবিহীন মানুহে কেতিয়াও জীৱনত সফলতা লাভ কৰিব নোৱাৰে। মানুহৰ নিশ্চিতভাৱে এটা লক্ষ্য লাগিব, কিন্তু কেতিয়াবা কেতিয়াবা সেই নিশ্চিত লক্ষ্যত উপনীত নহ'বও পাৰে। তাত হতাশ নহয়, আপুনি কেতিয়াবা লক্ষ্য আপোনাৰ শিফ্ট কৰিব লগা হয়, শিফটিং কৰিব লগা হয় যে এইটো কামত মই সফলতা লাভ নকৰিলোঁ কিন্তু মই এই ধৰণৰ কামটোত কিন্তু মই সফলতা লাভ কৰিব পাৰোঁ বুলি আপুনি যদি আপোনাৰ দৃঢ় বিশ্বাস আছে বা যদি আপোনাৰ অপশ্যন আছে সেই অপশ্যনত আপুনি যাব পাৰে। এতিয়া আপুনি মেট্ৰিক পৰীক্ষাই হওক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক, আন যিকোনো পৰীক্ষাতেই হওক, যদি আপুনি ভাল মাৰ্কছ পোৱা নাই, যদি ভাল এখন চাৰ্টিফিকেট পোৱা নাই, অৰ্থাৎ আপোনাৰ ভাল যদি ফলাফল হোৱা নাই, তাৰ মানে এইটো নহয় যে আপুনি সম্পূৰ্ণ বিফল হৈ গৈছে জীৱনত সফলতা লাভ কৰিবলৈ কেতিয়াবা কেতিয়াবা বিফলতাৰো কিন্তু প্ৰয়োজন হয়। সেই বিফলতাক যেতিয়া আপুনি অতিক্ৰম কৰিবৰ কাৰণে যিখিনি আপুনি হাৰ্ডৱৰ্ক কৰিব, কঠোৰ পৰিশ্ৰম কৰিব, সাহসেৰে যুঁজিব, তেতিয়াহ'লে নিশ্চিতভাৱে সফল হ'বলৈ সক্ষম হ'ব। আৰু সেই সফলতাই এদিন আপোনাৰ শিখৰত গৈ উপনীত হ'ব আৰু আপুনি যি ভাবিছিলে, যেনেধৰণে ভাবিছিলে তেনেধৰণে আপুনি কামবিলাক কৰিব পাৰিছে বা আপোনাৰ বিশেষকৈ আপুনি নিজেই ছেটিছফাই হ'ব, আপুনি সুখী হ'ব যে আজি মই এজন সফল ব্যক্তি হিচাপে মই যিটো ভাবিছিলোঁ, মোৰ যিটো সপোন আছিল, যিটো মোৰ লক্ষ্য আছিল, সেই লক্ষ্যত মই উপনীত হৈছোঁ। গতিকে আমি এইটো কেতিয়াও ভবা উচিত নহয় যে কোনোবা এটা পৰীক্ষাত, সেয়া লাগিলে মেট্ৰিকেই হওক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক, তাত যদি আমি মাৰ্কছ কম পাইছোঁ, যদি তাত আমি সফল হোৱা নাই বা আমি যদি ফেইল কৰিছোঁ, তেতিয়াহ'লে সেই ফেইলেই জীৱনৰ শেষ নহয়। জীৱন বহুত দীঘলীয়া আৰু আমি কঠোৰ পৰিশ্ৰমেৰে আমাৰ এই জীৱনৰ যি আমাৰ লক্ষ্য, সফলতাৰ দিশত আগবঢ়াৰ কাৰণে আমাৰ যি লক্ষ্য, তাৰ কাৰণে আমি একান্তভাৱে আনৰ ওপৰত নিৰ্ভৰ নকৰি স্বনিৰ্ভৰশীল হৈ আমি নিজেই যেতিয়ালৈকে আগবাঢ়ি নাযাম তেতিয়াহ'লে আমি সফল হ'ব নোৱাৰিম। সেইকাৰণে মই আপোনালোকক পুনৰবাৰ অনুৰোধ জনাম বা আহ্বান কৰিম যাতে আমি কেতিয়াও হতাশ নহয়, দুখ মনেৰে নাথাকি আমাৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰমে আমি আগবাঢ়ি যাব লাগিব।